যাবলৈ ওলাইছোঁ বতৰ বহুত বেয়া হ'লেও যাম বুলি ভাবিছোঁ যিহেতু ওলাইছোঁ আৰু আপোনালোকে লগত থাকিব আপোনালোকক দেখাই থাকিম আমাৰ কালী পূজা শিঙিজানত হয় তো যাবলৈ ওলাইছোঁ চাই থাকিব মানুহৰ ভিৰ আমি আহি আছোঁ বাইকত আগলৈ আৰু মানুহ আছে মৰাণৰ শিঙিজান কালী পূজা আজি 2 নম্বৰ দিনা বতৰটো ইমান ভাল নহয় যদিও মানুহ আহিছে আপোনালোকে চাই থাকিব লগত থাকিব বহুত দূৰ আছে পোৱাগৈ নাই পাইছোঁহি ওচৰৰ অলপ হোৱাই নাই বুলি মানুহ অলপ হৈছে আমি আহোঁকেহে আহিছোঁ হ'লেও বতৰ বেয়া যদিও মানে মানুহ আছে দেই অলপ হৈছে মানুহ আমাৰ ইয়াত বহুত ডাঙৰকৈ হয় মৰাণৰ যিহেতু মানে শিঙিজান বুলি কয় এডোখৰ কালী পূজা বহুত ডাঙৰ হয় প্ৰত্যেক বছৰে হয় লকডাউনৰ কাৰণে অলপ হোৱা নাছিলে এইবাৰ মানে পূৰা বৰষুণ বেয়া যদিও বতৰ বেয়া যদিও মানুহ পূৰা ভিৰ লাগিছে দেই আমাৰ কালী পূজা এয়া চাওক পৰ্দাত চিনেমা লাগি আছে পুষ্পা দিছে পুষ্পা আৰু এনেও চবে চাই ভাল পায় মানুহ বহুত ভিৰ হৈছে বতৰ বেয়া হ'লেও চবে মানে মানুহবোৰে বিচনা লৈ আহিছে চাবলৈ পুষ্পা দি আছে বোকা একদম পুৰা বোকা ইমানে আপোনালোকে চাব পাৰে বোকা পুৰা একদম ভৰিৰ অৱস্থা বোকাত সোমাই গ'লো পুৰা ইফালে দোকান ইফালে মানুহ যদিও বোকা মানুহ হৈছে ঠিকেই আছিলে এইবোৰ ধুনীয়া ধুনীয়া ফুল কি ধুনীয়া লাগিছে মিঠাই ধুনীয়া ধুনীয়া মিঠাই জিলেপি ইয়াত আপোনালোকক কেনেকুৱা বস্তু লাগে মানে একো বস্তুৱে নোপোৱা নাই যেনেকুৱা বস্তু বিচাৰে তেনেকুৱা চব বস্তু পাই যাব খালি বোকা মানে ভালকৈ দেখাব পোৱা নাই বোকা মানে কি ক'ম আৰু প্ৰথম বোকা গৰম গৰম জেলেপি বনাই আছোঁ একদম কালাৰফুল মিঠাই কি ধুনীয়া ধুনীয়া পুতলা কি লাগে মানে একদম হ্যাঁ চল এইফালে আমাৰ মিষ্টাৰ এইফালে আমাৰ চিষ্টাৰ বোকা মানে গালি দি একদম লটাৰী খেল সাইকেলখনো পাব খেলিলে মানে চিটি খেল
এইবোৰ হৈছে মণিপুৰী দল ফিক্স প্ৰাইচ ৰ'বা ললে ল'ব পাৰে ঘূৰাই দিত এতিয়া হয় যে ঘূৰাই দিছে $100 দেখিছা লম নেকি ফিক্স প্ৰাইচ লিখা আছে এফালে ফ্ৰকো আছে এফালে গাৰু কভাৰ আছে হাফ পেণ্ট আছে চব ইউটিউবাৰ আজিকালি ফালে পুতলা আছে ফালে 120 ফিক্স ফালে ঘূৰি আছে আমি আহি পাইছোঁ যেনে কাণফুলি ল'বলৈ লৈছে 50 এয়া বাঘৰ পিঠিত যদি উঠিব বিচাৰে এয়া বাঘ হৰিণা ঘোঁৰা সৰু বাচ্চাৰ কাৰণে ধুনীয়া একদম এইফালে পানী এয়া সৰু বাচ্চাৰ কাৰণে পানী এয়া ভৰিৰ অৱস্থা উপায় নাই কেনেকৈ যাম এতিয়া लॉटरी खेल लिए ये है छोटे बच्चे के लिए मैं कोई থাকো আমার হিঙ্গিজনৰ কালী পূজা এয়া ব্ৰেক ডান্স আগতে উঠিছিলোঁ আজি বাৰু উঠা নাই উঠি বহুত ভাল লাগে ইমান বহুত দীঘল লাইন পাতিব লাগে সেইকাৰণে এতিয়া বৰ্তমানলৈকে উঠা নাই বাৰু চাওঁচোন কি কৰিব পাৰোঁ মানুহ ভিৰ পুৰা ৰাধা
ৰাধাকৃষ্ণ মন্দিৰৰ ভিতৰখন মই আগতে অহা নাই, আজিহে আহিছোঁ প্ৰথম। খুব ধুনীয়া ভিতৰখন, এইফালে ফটকা ফুটাই আছে, পুৰা ধুনীয়া ধুনীয়া। ইয়াতো মানুহ হৈছে, আপোনালোকে আহিব পাৰিব ওচৰত থকাবিলাকে। মানুহবোৰ হ'ল আৰু ৰাধাকৃষ্ণ মন্দিৰত মানে নোসোমালোঁ, ইয়াতে ফটো মাৰিলোঁ। বাকী যাওঁগৈ আৰু এতিয়া, দেৰিও হৈছে, 10:30 বাজি গ'ল, ভিৰো বহুত হৈছে বাহিৰত। আমি মন্দিৰত সোমালোঁ কাৰণে ইমান ভিৰ হোৱা নাই বাৰু ইয়াত, যাওঁগৈ আৰু।